नमस्कार फ्रेंड्स स्वागतम जानाइছো मोर अखमिनो यूट्यूब चैनल फ्रेंड्स आज आपनलोকৰ মাজত এটা ভাল খবৰ দিব বিচাৰিছো फ्रेंड्स मोर এই ভিডিওটো হৈছে This is for general information of all concerned that the candidates who have applied for appearing in the special TET examination of lower primary level 2021 may visit the website। तो फ्रेंड्स এতে উল্লেখ কৰা হৈছে যি সমূহে স্পেশাল টেট 2021 অনুষ্ঠিত হ'বলগীয়া লোয়ার প্রাইমারি স্পেশাল টেট আবেদন করেছিল তেওঁলোকৰ বাবে SSA Assam Special TET 2021 এতে লিখা আছে ডাউনলোড এডমিট কার্ড গভর্নমেন্ট অফ আসাম এলিমেন্টারি এডুকেশন অসম সর্ব শিক্ষা অভিযান মিশন ফ্রেন্ডস আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ টিপস দিব বিচাৰিছো অৰ্থাৎ ক্ষুদ্র ক্ষুদ্র কেইটামান গুৰুত্বপূৰ্ণ কথা फ्रेंड्स तार आगत मोर चैनल यदि अपनी सब्सक्राइब करा ना सब्सक्राइब करिब और लगत थका बेल आइकन क्लिक करिब कारण मैं ভাল इनफरमेशन एटा दियार लगे लगे आपनार ताते नोटिफिकेशन যাব तो फ्रेंड्स गुरुत्वपूर्ण केटामान खबर आपनालोक जनाइ दि आसु SSA Assam Special TET एडमिट कार्ड डिटेल्स नेम ऑफ एग्जाम Assam Special TET एलिजिबिलिटी टेस्ट 2021 नेम ऑफ अथॉरिटी सर्व शिक्षा अभियान मिशन आसाम टाइप ऑफ एग्जाम राइटन एग्जाम एते আপোনালোকে যেটো এডমিট কাৰ্ডটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত আপোনালোকে দেখা পাব তাতে সময় সীমা লিখা থাকিব ডিউৰেচন অফ এক্সাম অৰ্থাৎ আৰু 6 ঘণ্টা আপোনালোকে পৰীক্ষা দিব লাগিব তে পৰীক্ষাৰ ডেট হৈছে ডেট অফ এক্সাম 28 February 2021 venue of exam as mentioned on admit card তো फ्रेंड्स আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত হবিহে তাতে আপোনালোকে পাব তে এডমিট কাৰ্ডটো एवेलेबल হৈছে আজিৰ তাৰিখ অৰ্থাৎ আজি 13 তাৰিখ এই 13 তাৰিখৰ পৰা আপোনালোকে 20 তাৰিখলৈ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব তো फ्रेंड्स আৰু ভাল ভাল ইনফৰমেশন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব फ्रेंड्स মোৰ সম্পূৰ্ণ ভিডিঅ' চাবৰ বাবে ধন্যবাদ জনাইছো।